নমস্কাৰ, পুনৰবাৰ সকলোকে মন্যতি ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভালে আছে। আৰু মই আজি আপোনালোকলৈ লৈ আহিছোঁ লেতেৰা গেছৰ বাৰ্ণাৰ এটা বস্তুৰে কেনেকৈ চাফা কৰিব পাৰে। একেবাৰে 1 মিনিটতে কম সময়ৰ ভিতৰতে মই আজি আপোনালোকক বাৰ্ণাৰটো ধুনীয়াকৈ চাফা কৰি মেলি দেখুৱাম। আৰু ভিডিঅ'টো আপোনালোকে এণ্টলৈকে চাব বুলি আশা ৰাখিছোঁ। তেতিয়াহ'লে ব'লক মই কেনেকৈনো বাৰ্ণাৰখন চাফা কৰিলে তাৰে আপোনালোকক টিপ এটা দেখুৱাম আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। তেতিয়াহ'লে ব'লক ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। ইয়াতে মই গেছৰ বাৰ্ণাৰ আপোনালোকক উলিয়াই মেলি দেখুৱালোঁ আৰু বহুত লেতেৰা হৈ আছে আৰু বহুত দিন হ'ল চাফা কৰা নাই। আগতে মই 2-3 দিনতে গেছৰ বাৰ্ণাৰখিনি চাফা কৰিছিলোঁ, তেতিয়া অলপ ভাল আছিলে, চাফা আছিলে। এতিয়া বহুত দিন হ'ল চাফা কৰা নাই আৰু তাৰে এটা মই আজি চাফা কৰিলোঁ আৰু তাৰে এটা টিপ আপোনালোকলৈ ভিডিঅ' কৰি ৰাখিলোঁ আৰু আপোনালোকৰ ভিডিঅ'টো মই শ্বেয়াৰ কৰিছোঁ। আৰু ভিডিঅ'টো আপোনালোকৰো উপকৃত হ'ব বুলি ভাবিছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি আশা ৰাখিছোঁ। ইয়াতে বাৰ্ণাৰটো বহুত ক'লা ক'লা হৈ পৰিছে, বহুত লেতেৰা হৈ গ'ল দেখিছেনে। গেছৰ বাৰ্ণাৰটো বেছি লেতেৰা হোৱাৰ কাৰণে মই জুই জ্বলোৱাটো বহুত কম হৈছে। সেইটো কাৰণে ভাবিলোঁ আজি মই বাৰ্ণাৰটো বহুত ধুনীয়াকৈ চাফা কৰি ল'ম বুলি আৰু তাৰে এটা আপোনালোকক টিপ এটা দেখুৱালোঁ। আৰু ইয়াতে চাফা কৰিবলৈ লৈছোঁ মই ইন' এপেকেট 10 টকালৈ আপোনালোকে ফাৰ্মাচীত কিনিবলৈ পাব ইন' পেকেট ইজিকৈ। ইন' পেকেটটো মই কেনেকৈ কৰিম আপোনালোকে ভিডিঅ'টো এণ্টলৈকে চাব। আপোনালোকক মই এইটো যে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ইন' পেকেটে আপোনালোকৰ গেছৰ বাৰ্ণাৰ নতুন চিকচিকীয়া হৈ পৰিব। তেতিয়াহ'লে ব'লক মই আপোনালোকক দেখুৱাই আছোঁ। মোৰ 2টা বাৰ্ণাৰ মই উলিয়াই ল'লোঁ আৰু বহুতখিনি মোৰ বাৰ্ণাৰখিনি লেতেৰা হৈ আছে দেখিছে। একেবাৰে জুইটো কমকৈ জ্বলিছে, সেইটো কাৰণে মই আজি আপোনালোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিম। আৰু মোৰ বহুত ধুনীয়া চাফা কৰি মেলিহে আপোনালোকলৈ মই ভিডিঅ'টো শ্বেয়াৰ কৰিছোঁ। মই যিটো বস্তু মই প্ৰমাণ পাওঁ তাৰপিছতহে আপোনালোকলৈ মই ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। আৰু ইয়াতে লৈছোঁ মই বাতি এটাত, আপোনালোকে তেনেকৈ বাতি এটা লৈ ল'ব যাতে বাৰ্ণাৰটো ধৰা তেনেকুৱা বাচন এটা লৈ ল'ব। মই বাৰ্ণাৰখিনিত ইয়াৰ ভিতৰত দি দিলোঁ। দিয়াৰ পিছত ইয়াতে মই দিছোঁ উতলা গৰম পানী দিব দেখিছে। মই একেবাৰে উতলা গৰম পানী দিছোঁ। এনেকৈ মই বাৰ্ণাৰখিনি ডুবি যোৱাকৈ মই পানীখিনি দি দিছোঁ, আপোনালোকে তেনেকৈ দি দিব। উতলা পানীখিনি দিয়াৰ পিছত ইয়াতে মই দিম এতিয়া বেকিং ছ'ডা। বেকিং ছ'ডাই আমাক বাৰ্ণাৰটো বহুত চাফা কৰাত সহায় কৰিব। আৰু যদি বেকিং ছ'ডা আপোনালোকৰ ঘৰত নাই তেতিয়াহ'লে আপোনালোকে স্কিপ কৰিব পাৰে, তেতিয়া হৈ পৰিব। ইয়াতে মই দিছোঁ এচামুচটো অকণমান বেছি দিছোঁ ছ'ডা, যদি থাকে আপোনালোকে দিব পাৰে, যদি নাই স্কিপ কৰিব পাৰে। আৰু ইয়াতে দিছোঁ মই ইন' এপেকেট। ইন' পেকেটটো দিয়াৰ লগে লগে উতলটো আহিছে দেখিছে। ইন' পেকেটে আপোনালোকৰ বাৰ্ণাৰ বহুত নতুন চিকচিকীয়া কৰি তুলিব। একেবাৰে কম সময়তে আপোনালোকে একো কষ্ট কৰিব নালাগে। একো কষ্ট নকৰাকৈ আপোনালোকৰ বাৰ্ণাৰ বহুত নতুন চিকচিকীয়া হৈ পৰিব। বেকিং ছ'ডাটো যদি আপোনালোকৰ ঘৰত নাই তেতিয়াহ'লে আপোনালোকে স্কিপ কৰিব পাৰে। আৰু মই আছে কাৰণে মই দি দিলোঁ। আৰু বেকিং ছ'ডাও বহুত চাফা কৰে, সেইটো কাৰণে মই ইয়াতে এচামুচকৈ অকণমান বেছিকৈ দি দিছোঁ। আৰু যদি নাই আপোনালোকে অকল ইন' পেকেটেৰে আপোনালোকৰ গেছৰ বাৰ্ণাৰ চিকচিকীয়া হৈ পৰিব। মই আছে কাৰণে মই দি দিলোঁ। আৰু ইয়াতে মই সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পিছতহে মই বাৰ্ণাৰখিনি চাফা কৰি আপোনালোকক দেখুৱাম। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, বহুতেই ভাল পাব। আৰু একো কষ্ট নকৰাকৈ আপোনালোকৰ বাৰ্ণাৰ বহুত ধুনীয়া চিকচিকীয়া নতুন হৈ পৰিব। ইয়াতে মই আপোনালোকক পানীখিনি গৰম হৈ আছে হ'লেও মই অকণমান দেখুৱাই দিছোঁ দেখিছেনে। তাত ইন'খিনি ইয়াৰ ক'লা লেতেৰা বহুত বস্তু ইন'ই চাফা কৰাত সহায় কৰে, সেইটো কাৰণে ইয়াত মই ইন' ব্যৱহাৰ কৰিছোঁ। ইন'ই বহুত আমাৰ বাচন বৰ্তনবিলাকো চাফা কৰাত সহায় কৰে। আৰু ইয়াতে গেছৰ বাৰ্ণাৰটো আপোনালোকে দেখিছেনে আগতকৈ অকণমান চাফা হৈছেনে, সেইটো কাৰণে মই ইন' ব্যৱহাৰ কৰিছোঁ। আৰু পানীখিনি সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পিছতহে আপোনালোকে বাৰ্ণাৰটো ভালদৰে চাফা কৰিব। ইয়াতে মই এনেকৈ দি দিছোঁ। এনেকৈ মই গোটেই ৰাতিটো তেনেকৈ ৰাখি দিম, আপোনালোকে তেনেকৈ ৰাখি দিব। মই ভাত পানী খাই মেলি আপোনালোকক ভিডিঅ' কৰি দেখুৱাইছোঁ। ইয়াতে মই গোটেই ৰাতিটো তেনেকৈ তিয়াই থৈ দিম বাৰ্ণাৰটো, তাৰপিছত ৰাতিপুৱাই আপোনালোকক লগ পাই আছোঁ। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। মই গোটেই ৰাতিটো তেনেকৈ ৰাখি দিলোঁ। এতিয়া নেক্সট ডে'ত আপোনালোকক দেখুৱাইছোঁ। বহুত চাফা হৈ গ'ল আগতকৈ দেখিছে। এতিয়া মই আপোনালোকক ভালদৰে বাৰ্ণাৰটো মাজি দেখুৱাম আৰু কিমান চাফা হ'ব আপোনালোকে ভিডিঅ'টো চাব। আৰু মই এতিয়া ট্ৰাই কৰি চাম। এতিয়া মই আহিলোঁ টিউবৱেললৈ আৰু টিউবৱেলত বাৰ্ণাৰখিনি মই ধুনীয়াকৈ মাজিম আৰু কিমান চাফা হৈ চাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু মই ইয়াতে লৈছোঁ ব্ৰাছ এডাল, আৰু ব্ৰাছডাল লৈ মেলি ইয়াতে মই ভিম লিকুইড লৈছোঁ। আপোনালোকে বাচনডৰ লিকুইড এটা ল'লে হৈ গ'ল। এতিয়া মই আপোনালোকক ভালদৰে এনেকৈ ব্ৰাছডালৰ সহায়ে মাজি মেলি দেখুৱাম। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। বহুত আপোনালোকৰ বাৰ্ণাৰ আগতকৈ বহুত নতুন চিকচিকীয়া হৈ পৰিব। এনেকৈ মাজি দিব, মই যেনেকৈ মাজি দিছোঁ।
মই ব্ৰাছডালৰ সহায়েৰে ভালদৰে মাজি দিয়াৰ পিছত বাৰ্ণাৰটো এতিয়া মই ধুই লৈছোঁ চাফা পানীৰে। আপোনালোকে তেনেকৈ ধুই দিব। আৰু দেখিছেনে মোৰ বাৰ্ণাৰ আগতকৈ বহুত চাফা হৈ গ'ল। আপোনালোকে এবাৰ এনেকৈ ঘৰতে ট্ৰাই কৰি চাব, একেবাৰে কম সময়তে। দেখিছেনে মোৰ বাৰ্ণাৰ বহুত চাফা হৈ গ'ল। এনেকৈ আপোনালোকে ঘৰতে ট্ৰাই কৰিব পাৰিব। এতিয়া মই এটা বাৰ্ণাৰ চাফা হৈ গ'ল। এতিয়া মই আনটো বাৰ্ণাৰ এনেকৈ মই ভালদৰে ব্ৰাছডালৰ সহায়েৰে মাজি দিম। আপোনালোকে তেনেকৈ মাজি দিব, অলপ জোৰ দি মাজিব বাৰু। আৰু বহুতখিনি লেতেৰা হৈ গ'ল মোৰ বাৰ্ণাৰটো। বহুত দিন হ'ল মানে চাফা কৰা নাছিলোঁ, সেইটো কাৰণে বহুত বেছি লেতেৰা হৈ আছিলে। আপোনালোকে এনেকৈ ঘৰতে ট্ৰাই কৰি চাব। এতিয়া মই বাৰ্ণাৰটো ভালদৰে চাফা কৰি ল'ম। এতিয়া মই আনটো বাৰ্ণাৰ এনেকৈ চাফা কৰি ল'ম। আৰু যদি আপোনালোকৰ ঘৰতে এনেকুৱা লেতেৰা বাৰ্ণাৰ থাকে তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই আপোনালোকে এবাৰ ফ'ল' কৰি পাব। আৰু আপোনালোকৰ বাৰ্ণাৰ আগতকৈ বহুত নতুন চিকচিকীয়া হৈ পৰিব আৰু আপোনালোকে বহুত ভাল পাব। মই এনেকৈ চাফা কৰি ল'ম আনটো বাৰ্ণাৰ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। এতিয়া মই বাৰ্ণাৰটো ভালদৰে চাফা কৰি ল'ম। আজি ভিডিঅ' মই সিমানতে সামৰিছোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।